হেল্ল' এভৰিৱান, দৰ্শনা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মানুহজন আজি বজাৰলৈ গৈছিল আৰু পুঠি মাছ লৈ আহিলে আৰু মই ভাবিলোঁ পুঠি মাছৰ লগত কি বনাওঁ আৰু বাৰীতে চালোঁ টেঙেচি টেঙাখিনি বৰ ধুনীয়াকৈ হৈ আছে। সেইকাৰণে ভাবিলোঁ আজি টেঙেচি শাকৰ জোল বনাওঁ আৰু কেৰাহীত অলপ পানী লৈ মই টেঙেচি শাকখিনি অকণমান বইল কৰি ল'ম, কাৰণ সিজাই ল'ব লাগিব। আৰু কেৰাহীখন পাতি দি মই ইয়াতে আৰু অলপ সময় ঢাকোন মাৰি থৈ দিম আৰু ঢাকোন মাৰি থৈ দি পেলাই দেখিছেনে আধা বইল হ'লেই আৰু অলপ সিজিব লাগিব। গতিকে আৰু অলপ সিজালৈ আৰু অলপ পাত চালোঁ। বাৰু আপোনালোকে এইবিধ শাকৰ আঞ্জা খাই পাইছেনে? যদি খোৱা নাই খাবচোন, বাৰীতে হৈয়ে সকলোৰে থাকে ঘৰত। আৰু শাকখিনি সিজি গ'ল দেখিছেনে? আৰু এতিয়া এই শাকখিনি যে মই এটা অকণমান ঠাণ্ডা পানী লৈ ইয়াত অকণমান সময় থৈ দিম, কাৰণ এইখিনি মোহাৰি ল'ব লাগিব, ইয়াৰ পৰা জোলটো উলিয়াই ল'ব লাগিব। আৰু এই যে বইল কৰিছিলোঁ পানীখিনি, এই পানীখিনিও থৈ দিম, এইখিনি পেলাই নিদিওঁ। আৰু এখন কেৰাহীত তেল দিলোঁ, কাৰণ মাছখিনি অকণমান ভাজি ল'ব লাগিব। প্ৰথম সৰু মাছখিনি মই অকণমান ভাজি ল'ম, কাৰণ সেইখিনি মই ফ্ৰাই কৰি থৈ দিম সৰু মাছখিনি। আৰু যিখিনি ডাঙৰ মাছ আছিলে, ডাঙৰ মাছকেইটা মই আঞ্জাত দি দিম মই। আৰু এতিয়া এই সৰু মাছখিনি মই ভাজি ল'লোঁ, এইখিনি মই থৈ দিম ভাজি পেলাই। এতিয়া নাখাওঁ বাৰু, ভাজি আছোঁ সৰু মাছখিনি। আৰু এইখিনি যে সেইখিনি হোৱালৈ এই টেঙেচি শাকখিনি মোহাৰি লৈছোঁ। ইয়াৰ পৰা মানে শিপাৰ পৰা যিখিনি ৰস ওলায় সেইখিনি মোহাৰি লৈছোঁ। ঠাণ্ডা পানীতহে ল'ব দেই, গৰমে গৰমে নল'ব, নহ'লে আপোনালোকৰ হাত পুৰিব পাৰে। দেখিছেনে, মই যেনেকৈ কৰিছোঁ তেনেকৈয়ে কৰিব। যদি খোৱাসকলে বাৰু জানেই, যদি যিসকলে নাখায় তেখেতসকলৰ বাবেহে দেই। এই শাকবিধ গৰম দিনত পেটৰ কাৰণে বৰ উপকাৰী, গতিকে গৰমৰ দিনত খাব পাৰে। কচু শাকৰ লগতো খায় বহুতে, আৰু মই এনেকৈও খাওঁ। আৰু দেখিছেনে, মাছখিনি মই বেছি ভজা নাই, অলপ ভাজিছোঁ। আৰু সেইখিনি তেলতে পাঁচফোৰণ অকণ দি লৈছোঁ। পাঁচফোৰণ দি লৈ পেলাই ইয়াত যিখিনি মই ৰস উলিয়াই থৈছিলোঁ সেইখিনি ঢালি দিম। আৰু হালধি অলপো দিছোঁ বাৰু, এই ৰসখিনি ঢালি দিলোঁ। ইয়াত মই মছলা একোৱেই ব্যৱহাৰ নকৰোঁ, ইয়াত আৰু জলকীয়াও মই দিয়া নাই, কাৰণ ছোৱালী দুজনী সৰু হৈ আছে, সিহঁতে খাব। গতিকে আৰু যি মই যে বইল কৰিছিলোঁ পানীখিনি, সেই পানীখিনিও মই পেলাই দিয়া নাই, সেইখিনিও থৈ দিছোঁ, কাৰণ তাতো তাৰ গুণটো সোমাই আছে। গতিকে তৰকাৰী উতলিব এতিয়া। আৰু ইয়াতে মই ব্যৱহাৰ কৰিম দালি অলপ বইল কৰি লৈ পেলাই মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি দালি নিদিয়ে তেতিয়াহ'লে আপোনালোকে পিঠাগুড়ি বা আটাগুড়ি দিব পাৰে। আৰু এইখিনি শুকান আৰু ছোৱালী স্কুল যাব, সেইকাৰণে ৰুটি বনাই দিছিলোঁ তাইক, সেয়াও আছে। আৰু ৰাতিৰে মাটন আনিছিলে আৰু সেয়াও আছে। আৰু এতিয়া হাজবেণ্ড অফিচ যাব যিহেতু, গতিকে ভাতৰ যোগাৰ কৰিছোঁ। ইফালে ভাতকেইটা মই বাঢ়ি দিছোঁ, আৰু ইফালে তৰকাৰী উতলিয়ে আছে। আৰু তৰকাৰী হৈ গ'ল মোৰ। তাতে পুঠি মাছকেইজনী বৰ ডাঙৰ ডাঙৰ, কিন্তু দেই পুঠি মাছখিনি বৰ ধুনীয়া আছিলে খাবলৈ। বাৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ পায়নে? যদি পায় কমেণ্ট এটা কৰিবচোন। আৰু এনেকৈ যদি খোৱা নাই টেঙেচি শাক, তেনেকৈ বনাই খাব, বৰ ভাল লাগে খাই, আৰু পেটৰ কাৰণে খুবেই উপকাৰী। আৰু ইফালে মই ভাতৰ থালিখন ৰেডি কৰি দিলোঁ। আৰু এইফালে আছে মানিমুনি, আলু পিটিকা। এনেকৈ মোৰ মানুহজনে খাই খুব ভাল পায়, কেঁচা মানিমুনি আৰু আলু পিটিকা। এনেকৈ খাবলৈ বৰ ভাল লাগে। আৰু আজিলৈ আহিছোঁ, বাই বাই। চেনেলটো ছাবস্ক্ৰাইব